এয়া শিৱানন্দ গগৈ আৰু পলাশ গগৈ। নমস্কাৰ। দ্বৈতকণ্ঠত আমি এটি বিহুগীত উপভোগ কৰিম। আহকচোন তেখেতসকলৰ মুখেৰে এটি বিহুগীত উপভোগ কৰোঁ। নমস্কাৰ। আৰম্ভ কৰোঁ। জাপে দিম দি চাঙত তোমাৰে বেজাৰত আশাবোৰ সপি দি জানৈ নদীৰ কোবাল সোঁত জাপে দিম দি চাগত তোমাৰে বেজাৰত আশাবোৰ সপি দিম জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম জানৈ নদীৰ কোবাল সোঁতত তুমি মোৰ বুকুৰে সোণ তেনে কথা নকবাচোন তুমি মন আকাশৰে জোন সোণ তোমাৰ সমান হবনো মোৰ কোন জান তোমাৰ সমান হবনো মোৰ কোন এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকল ঘৰে জীৱন কটাব নোৱাৰি এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকল ঘৰে জীৱন কটাব নোৱাৰি মই নাজানৈ মই নাজানৈ মই নাজানৈ মৰমে কলিজা খাই ঐ তুমি বুজিছানে নাই মৰমে কলিজা খাই ঐ তুমি বুজিছানে নাই জাপে দিম দি চাগত তোমাৰে বেজাৰত আশাবোৰ সপি দিম জানৈ নদীৰ কোবাল সোঁতত আশাবোৰ সপি দিম জানৈ নদীৰ কোবাল সোঁতত Thank you very much.